নমস্কাৰ। এজন পুৰুষৰ লিংগ কিমান ডাঙৰ হ'ব লাগে আৰু কিমান দীঘল হ'ব লাগে, যাৰ ফলত এগৰাকী মহিলা সন্তুষ্ট তেওঁলোকে কৰিব পাৰিব। বহু লোকে ভাবে যে তেওঁৰ লিংগটো সৰু আৰু একেবাৰে ক্ষীণ আৰু বেলেগৰ তুলনাত তেওঁৰ লিংগটো বেছি সৰু। এনে কথাবোৰ ভাবি ভাবি তেওঁলোকে মানসিক চাপ লৈ থাকে, কিন্তু তেওঁলোকে এই বিষয়ে একোৱেই নাজানে। ইয়াৰ আচল কথাটো হ'ল তেওঁলোকে বেয়া ভিডিঅ' বেছিকৈ চায়। সেই ভিডিঅ'ত দেখা পায় যে ডাঙৰ ডাঙৰ লিংগ, কিন্তু তেওঁৰ লিংগৰ ফালে চালে দেখা পায় যে তেওঁৰ লিংগটো বেছি সৰু বেলেগৰ তুলনাত। ইয়াৰ বাহিৰেও ইউটিউবত পোৱা কিছুমান ভিডিঅ' চাইও তেওঁলোকৰ মানসিক বিশৃংখলতা বৃদ্ধি পাবলৈ ধৰা দেখিবলৈ পোৱা যায়। আজিৰ ভিডিঅ'টোৰ যোগেদি আমি সম্পূৰ্ণভাৱে আলোচনা কৰিম। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব। বহু লোকে ভাবে যে এজন পুৰুষৰ লিংগ 7 চেণ্টিমিটাৰ হ'ব লাগে, ইয়াতকৈ কম হ'লে বেয়া, আৰু ইয়াতকৈ কম হ'লে এজনী মহিলাক কেতিয়াও তেওঁ সন্তুষ্ট কৰিব নোৱাৰিব। এই কথাবোৰ ভাবি ভাবি পুৰুষে বেছি মানসিক চিন্তা লৈ বহি থাকে, আৰু অবিবাহিত পুৰুষসকলে বেছিকৈ ইয়াৰ বিষয়ে চিন্তা কৰে আৰু ইয়াৰ বিষয়ে গুগলত বেছিকৈ চাৰ্চ কৰে। তাৰ ফলত তেওঁলোকে ভুল পৰামৰ্শ পায় আৰু ভুল তথ্য পায়, যাৰ ফলত তেওঁলোকৰ মানসিক চাপ বৃদ্ধি পাবলৈহে বেছি ধৰা দেখিবলৈ পোৱা যায়। কিন্তু এই কথাটো সত্য যে কিছুমান মানুহৰ 7 চেণ্টিমিটাৰলৈকে লিংগ থাকে, কিন্তু বৈজ্ঞানিক মতে 7 চেণ্টিমিটাৰ লিংগ থকা পুৰুষৰ সংখ্যা পৃথিৱীত কেৱল 1%। ইয়াৰ বাহিৰে বাকীসকলৰ বেলেগ বেলেগ আকাৰৰ হয়। আহক তেনেহ'লে আমি সুন্দৰভাৱে জানি লওঁ আমাৰ ভাৰতবৰ্ষত কিমান ধৰণৰ লিংগ দেখিবলৈ পোৱা যায় আৰু কিমান চেণ্টিমিটাৰৰ লিংগ সকলোতকৈ উত্তম বুলি মনা যায়, যাৰ ফলত এগৰাকী মহিলাক তেওঁ সন্তুষ্ট কৰিব পাৰিব আৰু লগতে তেওঁ সন্তান জন্ম দিব পাৰিব। আমাৰ ভাৰতবৰ্ষত ৰিচাৰ্চ কৰাৰ মতে এজন সাধাৰণ পুৰুষৰ লিংগ 6 চেণ্টিমিটাৰৰ পৰা 4 চেণ্টিমিটাৰৰ ভিতৰত হয়। এনে লিংগৰ সকলোতকৈ বেছি শুভ আৰু স্বাস্থ্যৱান লিংগ বুলি মনা যায়। ইয়াতকৈ যদি কম হয় তেনেহ'লে ডাক্তৰৰ পৰামৰ্শ ল'ব লাগে। শৰীৰৰ বহু ধৰণৰ হৰমন কমি থাকিলেও এনে লিংগ সৰু হৈ থাকে। 4 চেণ্টিমিটাৰ বা 6 চেণ্টিমিটাৰ লিংগেৰে সুন্দৰকৈ মহিলা এগৰাকীক সন্তুষ্ট কৰিব পৰা যায় আৰু সন্তানো আপোনালোকে জন্ম দিব পাৰিব। ইয়াতকৈ বেছি বঢ়াবলৈ আপোনালোকে চেষ্টা নকৰাটোৱেই মংগলময়। যদি আপোনালোকে ইয়াতকৈ ডাঙৰ লিংগ কৰিবলৈ চেষ্টা কৰে বা আপোনালোকে এই ইউটিউবৰ কিছুমান ভিডিঅ' চাই যদি আপোনালোকে সেই লিংগত ব্যৱহাৰ কৰে কিছুমান তেল বা কিছুমান ধৰণৰ ঔষধ, তেনেহ'লে আপোনালোকৰ বহু ধৰণৰ ছাইড এফেক্ট হৈ পৰিব পাৰে, যাৰ ফলত আপোনালোকৰ লিংগ হ্ৰাস পাবলৈ ধৰিব আৰু লিংগ ক্ষীণ হৈ পৰিবলৈ ধৰিব। লগে লগে আপোনালোকৰ কিছু ক্ষেত্ৰত দেখিবলৈ পোৱা যাব যে আপোনালোকৰ হৰমনো কমি আহিবলৈ ধৰিব, যাৰ ফলত আপোনালোকে সন্তান জন্ম দিব নোৱাৰিব আৰু এগৰাকী মহিলাক কেতিয়াও আপোনালোকে সন্তুষ্ট কৰিব নোৱাৰিব। আপোনালোকে এটা কথা মনত ৰাখিব যে 6 চেণ্টিমিটাৰ বা 4 চেণ্টিমিটাৰ থকা লিংগক সকলোতকৈ শুভ আৰু উত্তম বুলি মনা গৈছে, বেছি ভাল বুলি মনা গৈছে বৈজ্ঞানিকসকলৰ মতে। কেতিয়াও আপোনালোকে কিবা ধৰণৰ টেবলেট কেতিয়াও নাখাব। এনে কৰিলে আপোনালোকৰ ছাইড এফেক্টৰ সংখ্যা বৃদ্ধি পাব পাৰে। 4 চেণ্টিমিটাৰ বা 6 চেণ্টিমিটাৰৰ ভিতৰত থকা পুৰুষৰ লিংগক যৌন মিলনৰ কাৰণে উত্তম বুলি মনা যায়। বহু লোকে এনেই ভয় খাই থাকে যে তেওঁৰ লিংগটো বহু সৰু। বেছিকৈ বেয়া ভিডিঅ' চোৱাৰ কাৰণে এনে ধাৰণা দেখিবলৈ পোৱা যায়, আৰু বেয়া ভিডিঅ' চোৱাই বেছিকৈ হস্তমৈথুন কৰাৰ ফলতো তেওঁলোকে ভাবে যে তেওঁলোকৰ সন্তান জন্ম নহ'বও পাৰে। কিন্তু এইটো এটা সঁচা কথা যে বেছিকৈ হস্তমৈথুন কৰাৰ ফলতো আপোনালোকৰ সন্তান জন্ম পোৱাৰ ক্ষেত্ৰত বহু অসুবিধা আহি পৰিব পাৰে। সপ্তাহত 1 বাৰ বা 2 বাৰ হস্তমৈথুন আপোনালোকে কৰিব পাৰে, কিন্তু জোখতকৈ বেছি আপোনালোকে হস্তমৈথুন কৰাৰ ফলত আপোনালোকৰ স্বাস্থ্যৰ অৱনতি ঘটাৰ উপৰিও আপোনালোকৰ লিংগৰ পৰা আপোনালোকৰ হৰমন কমি আহিবলৈ ধৰিব, লগতে আপোনালোকৰ বীজ কমিবলৈ ধৰিব, যাৰ ফলত আপোনালোকে সন্তান জন্ম দিবলৈ অসুবিধা পাব পাৰে। কিছুমান ভিডিঅ'ত দেখা পোৱা যায় যে আমাৰ লিংগবিলাক কেনেকৈ ডাঙৰ কৰিব পাৰে, কিন্তু সেই ভুল আপোনালোকে কেতিয়াও নকৰিব। আৰু বহু লোকে বেয়া ভিডিঅ' চোৱাৰ ফলত দেখা পায় যে বেয়া ভিডিঅ'ত লিংগবোৰ বেছি ডাঙৰ হয় আনৰ তুলনাত বা তেওঁৰ তুলনাত, আৰু তাকে ভাবি ভাবি তেওঁলোকে বেছি চিন্তা কৰি থাকে। ইয়াৰ আচল কাৰণটো কি জানেনে আপোনালোকে? ইয়াৰ আচল কাৰণ হ'ল তেওঁলোকে ইনজেকশ্যন ব্যৱহাৰ কৰে। ইনজেকশ্যনৰ সহায়ত কিছু সময়ৰ কাৰণে ডাঙৰ কৰিব পৰা যায়, লিংগটো ডাঙৰো কৰিব পাৰি আৰু আকাৰতো বঢ়াব পাৰি, কিন্তু ইয়াৰ বহু ছাইড এফেক্ট দেখিবলৈ পোৱা যায়। এনে কৰাৰ ফলত আপোনালোকৰ যক্ষ্মা ধৰণৰ আৰু কেঞ্চাৰ ধৰণৰ বেমাৰ সৃষ্টি
হ'ব পাৰে। সেইকাৰণে এইবোৰ কেতিয়াও নকৰাটোৱেই মংগল। যদি আপোনালোকৰ লিংগ 4 চেণ্টিমিটাৰ বা 6 চেণ্টিমিটাৰৰ ভিতৰত হয় তেনেহ'লে একো অসুবিধা নাই। আপোনালোকে সুন্দৰভাৱে মহিলা এগৰাকীক সন্তুষ্ট কৰিব পাৰিব আৰু আপোনালোকে সন্তানো জন্ম দিব পাৰিব। হয়তো আপোনালোকে সুন্দৰভাৱে বুজি পালে। যদি কিবা অসুবিধা পালে তেনেহ'লে নিশ্চয় মোক তলত কমেণ্ট কৰিব। ইয়াৰ পিছৰ ভিডিঅ'টোত মই আপোনালোকৰ কাৰণে আৰু ভালকৈ বুজাবলৈ এটা ভিডিঅ' লৈ আহিম। তেনেহ'লে আজিলৈ নমস্কাৰ।